লগৰ ল'ৰাবিলাক চাকৰি পাই গ'ল আৰু মই এতিয়ানো কি কৰিম আৰু নিজকে লাজ লগা হৈ গৈছে আৰু চাকৰি তাকৰি পোৱা নাই আৰু কিনো কৰিব আৰু চাকৰিবিলাক ইমান যুঁজাও নাই বাৰু লগৰবিলাক বহুত বিৰিছে বাৰু সেইকাৰণে পাইছোঁ ভালো লাগিছে কিনো কৰিব আৰু লগৰবিলাকে ধুনীয়া ধুনীয়া একদম ধুনীয়া ধুনীয়া চাকৰি পাইছে পঢ়ি একেলগে পঢ়ি কিনে যদি লগৰবিলাক চাকৰি পাইছে তেতিয়া নিজকে লাজ লাগে আপোনালোকত আৰু ঘূৰি থাকিবলৈ আৰু ধৰক ফোনো চোনো কৰি থাকিবলৈ আৰু কিনো কৰিব পাইছে ভাল লাগিছে কিন্তু চাকৰি তাকৰি কষ্ট কৰিলে এনে ফল পায় বুলি এনে কয় নেকি বহুত কষ্ট কৰিছে বহুত কষ্ট কৰিছে যদি পাব আমি যদি কষ্ট কৰা নাই ক'ব ন ফলটো পাম আৰু আমি কষ্ট কৰিছো এটাই কষ্ট কৰিছো যেনে আৰু কিবা ভিডিঅ' বনোৱা কষ্ট কৰিছো আৰু বাকীটো কষ্টনো কি কৰিম ন হাজিৰা এটা কৰিব নোৱাৰো এটা বেলচা এটা মাৰিব নোৱাৰো আপোনাৰ ক'বও লাজ লাগে সেই তাকে আৰু হাজিৰা চাজিৰাও কৰিব নোৱাৰো কিনো কৰিব এই যিটো আৰু চেহেৰা আৰু হাজিৰা কৰিমনো ক'ত আৰু মোক আৰু যোনবিলাক হাজিৰা কৰিব নিয়ে হয়তো অকৰা বুলিয়ে ক'ব আৰু মই যদি হাজিৰা কৰিবই নোৱাৰো আৰু কোনেনো নিব আৰু তাকে আপোনালোকে যদি ক'ৰবাত যদি কাম চাম পাইছে যদি মোক কণ্টেক্ট কৰিব আৰু ময়ো অলপ চলপ কৰিম আৰু বেছি নালাগে দিয়ক 200 টকাকৈ হাজিৰা দিলেও হ'ব দে এনেই আৰু দিনটো আৰু খোৱা বোৱাটো আৰু বাচক আৰু ঘৰৰ পৰা গালিটো অলপ কমিব আৰু তাতে আৰু মোক খোৱা দামটো ওলাই আছো বুলি আৰু নে কি কয় হ'ব খবৰ পালে মোক ক'ব আৰু কাম পালে মোক খবৰ কৰিব আৰু এই আৰু কি কৰিব আৰু এনেই আৰু মই আৰু টাইম পাছ কৰি থাকোঁ আৰু ভিডিঅ' চিডিঅ' বনাই লোকে ভাবি থাকে চাগে মোক ভিডিঅ' চিডিঅ' বনাই এনেই ফকতীয়াকৈ জীৱনটো কটাই আছে বুলি আৰু কিন্তু মোৰ সপোন যেন বহুত সপোন আছে মানুহকেইটাতো নাভাবে চবৰ এটা সপোন থাকে আপোনালোকে কওকচোন চবৰ এটা সপোন থাকে নাথাকে কওকচোন কাৰোবাৰ চাকৰি কৰা মন কাৰোবাৰ চাকৰি কৰা সপোন থাকে কাৰোবাৰ যি টি কৰিব সপোন থাকে কাৰোবাৰ ভিডিঅ' বনোৱা সপোন থাকে এনেকুৱা কিছুমান মানুহ বহুত সপোন থাকে যেনেকৈ এতিয়া মোৰ এটা ভিডিঅ' বনোৱা সপোন আছিলে মোৰ ভিডিঅ' বনোৱা বহুত সপোন আছিলে মই ক্লাছ 8ৰ পৰাইতো মই ভিডিঅ' বনোৱা মই কিবা কৰি আছিলোঁ ভিডিঅ' চিডিঅ' বনাই মই বনাই আছিলোঁ আগতে মই ক্লাছ 8ৰ পৰা মই ভিডিঅ' চিডিঅ' বনাই আছোঁ বাৰু ক্লাছ 8ৰ পৰা বনাই থাকোঁতে মানে মোৰ আগতে ৰাহুল দা বুলি ইউটিউব চেনেল এটা আছে তাতে বনাই থাকোঁ বাৰু এতিয়া ইউটিউব চেনেলটোৰ পৰা মই নাইকিয়া হ'ল বাৰু ক'লৈ গ'ল নিজে গম নাপালোঁ এতিয়া কিন্তু ইউটিউব চেনেলটো মই এতিয়া যদি কিবাটো কৰোঁ এতিয়া নাহে এইটো মই এতিয়া মোৰ ইমেইল আইডিতে কিবা এটা হৈ গ'ল মোৰ এইটো ছাছপেণ্ড কৰিলে এইটো মোৰ ইউটিউব একাউণ্টটো এতিয়া মোৰ এতিয়া ইউটিউব চেনেলটো চলাই থাকোঁ আৰু মোৰ ৰাহুল মেজ বুলি ইউটিউব চেনেলটো তাতে মই ভিডিঅ' চিডিঅ' যিটো হ'লেও আপলোড কৰোঁ মই কভাৰ ভিডিঅ' হওক বা লভ ষ্টৰী হওক মই তাতে আপলোড কৰোঁ বাকীটো আৰু মই ৰাহুল দা বুলি চেনেলটো বহুত ভাল লাগিছিলে কিন্তু ক্লাছ 8ৰ পৰা মই চলাই আছোঁ এইটো ৰাহুল দা ইউটিউব চেনেলটো ক্লাছ 8ৰ পৰা মই ৰাহুল দা ইউটিউব চেনেলটো চলাই আছিলোঁ